বন্ধুসকল স্বাগতম জনাইছোঁ আমাৰ এটা নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম এখন চলি থকা ট্ৰেইনৰ পৰা যদি আপোনাৰ মোবাইল ফোনটো পৰি যায় তেতিয়া আপুনি কি কৰিব। আপুনি ৰছী টানিব পাৰিবনে? ট্ৰেইনৰ ৰছী টানিলে আপোনাৰ ওপৰত কি ব্যৱস্থা লোৱা হ'ব এটচেট্ৰা। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কিন্তু তাৰ আগতে আপুনি যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো দবাই লওক। বন্ধুসকল আমি সকলোৱে ভাল পাওঁ নহয়নে ট্ৰেইনত আৰামদায়ক যাত্ৰা কৰি? কিন্তু ট্ৰেইনত উঠিলে আপুনি বহুত কিছুমান কথা মনত ৰাখিব লাগিব। যদি ভুলক্ৰমেও আপুনি এইবোৰ কাম কৰি পেলায় তেন্তে আপোনাৰ বহুত পৰিমাণৰ টকা জৰিমনা হোৱাৰ লগতে আপুনি জেল পৰ্যন্তও যাবলগীয়া হ'ব পাৰে। যদি এখন চলন্ত ট্ৰেইনৰ পৰা আপোনাৰ ইম্পৰ্টেণ্ট ডকুমেণ্ট অথবা মোবাইলটো পৰি যায় তেতিয়া আপুনি কি কৰিব? ভয়তে আপুনি ট্ৰেইনৰ ৰছীডাল টানি দিব নেকি? ভুলতো এইটো নকৰিব, কিয়নো এনে কৰিলে আপোনাৰ 1 বছৰ জেল হোৱাৰ লগতে বহুত টকাৰ জৰিমনাও হ'ব পাৰে। তাৰ সলনি আপুনি লগে লগে মোবাইল বা ডকুমেণ্ট পৰি অহা ওচৰৰ ঠাইডোখৰত থকা ইলেক্ট্ৰিক পোষ্টৰ নাম্বাৰটো কালেক্ট কৰিব আৰু লগে লগে ৰেলৱে হেল্পলাইন নম্বৰত কল কৰিব। তেওঁলোকক এইটোও জনাই দিব যে কোনটা ষ্টেচনৰ মাজত আপোনাৰ মোবাইল ফোনটো বা ইম্পৰ্টেণ্ট ডকুমেণ্টবোৰ পৰি আহিছিল। তেতিয়া তেওঁলোকে আপোনাৰ মোবাইলটো কালেক্ট কৰিব আৰু আপোনাক উভতাই দিব। আমাৰ ইণ্ডিয়ান ৰেলৱেৰ প্ৰত্যেক বছৰে এনেধৰণে ৰছী টানি ট্ৰেইন ৰখোৱাৰ বাবে প্ৰায় 3000 কোটি টকাৰ লোকচান হয়। সেয়ে আপুনি সৰু সৰু কথাত ট্ৰেইনৰ ৰছী টানিলে আপোনাৰ বিপদ হ'ব। কিন্তু এনে কিছুমান কথাত আপুনি ৰছী টানিব পাৰে। সেইবোৰ হ'ল নাম্বাৰ 1, যেতিয়া এজন জ্যেষ্ঠ ব্যক্তিয়ে ট্ৰেইনত উঠিব বিচাৰে কিন্তু ট্ৰেইনখন চলিব আৰম্ভ কৰিছে তেতিয়া আপুনি ট্ৰেইনৰ ৰছী টানি ট্ৰেইনখন ৰখাব পাৰিব। যেতিয়া এজন বিশেষভাৱে সক্ষম ব্যক্তি ট্ৰেইনত উঠিব বিচাৰে তেতিয়া আপুনি ট্ৰেইনখন ৰখাব পাৰিব। যেতিয়া আপোনাৰ লগত থকা কোনো ব্যক্তি অসুস্থ হৈ পৰিছে তেতিয়াও আপুনি ট্ৰেইনখন ৰখাব পাৰিব। যদি ট্ৰেইনৰ ডবাত শ্বৰ্ট চাৰ্কিট হৈছে বা জুই লাগিছে তেতিয়া ট্ৰেইনখন ৰখাব পাৰিব। আৰু যেতিয়া ডবাত কোনো ধৰণৰ ডকাইতি কাৰ্য সংঘটিত হয় তেতিয়া আপুনি ট্ৰেইনখন ৰখাব পাৰিব। বন্ধুসকল ইমানেই আছিল আজিৰ ভিডিঅ'টো। আপুনি যদি ভিডিঅ'টো ভাল পালে, কিবা এটা জানিব পাৰিলে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এটা নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।